চাপৰিৰে আমি জুবিন দাক মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিম। এবার কমকে হলে কেনেকে হব? ঠিক আছে, এবার চাপৰিত চাও নেকি? আশা কৰোঁ সকলো ভালেই আছে আৰু আজি বহুত দিনৰ মূৰত এটা নতুন ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ, গতিকে ভিডিঅ'টো এণ্ডলৈকে চাব। আৰু আজি হৈছে 12 এপ্ৰিল আৰু সকলোলৈকে আগন্তুক নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ আমাৰ ফালৰ পৰা। আৰু আজি হৈছে 12 এপ্ৰিল শনিবাৰ আৰু আজি আমি গৈ আছোঁ কি ইণ্টাৰনেশ্যনেল স্কুল আছিলে? ফ্ৰীডম ইণ্টাৰনেশ্যনেল স্কুল, বেংগলোৰ আছাম ছ'চাইটিৰ ফালৰ পৰা আজি rongali বিহু উদযাপন কৰিছে। আৰু আজি আহিব, কোন আহিব এতিয়া নকওঁ ন? এইটো ৰাইজে যেনেকৈ অলপ টাইটেল আৰু থাম্বনেইল লিখি পিনে গম পাইছে যে আমাৰ জুবিন দা আহিব। আজি জুবিন দা আহিব, চ' আমি ওলাইছোঁ চাবৰ কাৰণে। গতিকে ভিডিঅ'টো কেনেকুৱা লাগে কমেণ্ট কৰি জনাব, আৰু যদিহে চাই ভাল পায় তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰি জনাব, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই যদি ফাৰ্ষ্ট টাইম কওঁ তো আই থিংক জুবিনক ওচৰৰ পৰা চাগে ফাৰ্ষ্ট টাইম এইবাৰেই চাম, বিকজ অসমত যেতিয়া বিহুখিনি পতা হয়, আমিতো বেচিকেলি ডিব্ৰুগড় হয়, ডিব্ৰুগড় যেতিয়া জুবিন দা আহে ইন এনি চিটুৱেশ্যন, তেতিয়া মানে এনেকুৱা ভিৰ হয় যে ইউ কেনট চি হিম ফ্ৰম ওচৰৰ পৰা, মানে ওচৰৰ পৰা কেতিয়াও দেখি নোপোৱাই। বাট এতিয়া আজি যেতিয়া ইয়াত পাতিছে তো উইল গেট টু চি হিম ফ্ৰম ভেৰি ক্ল'জ। সেইটো কাৰণে অকণমান এক্সাইটেড আছোঁ, ভাল লাগিব। আৰু আজি মোৰ ফাৰ্ষ্ট টাইম, মই জুবিন দাৰ প্ৰগ্ৰেম নাই চোৱা। সেইটো এটা কেছ। ইট ইজ চবৰ কাৰণে ফাৰ্ষ্ট টাইম কাইণ্ড অফে হয়, মোৰ কাৰণেতো ভেৰি ফাৰ্ষ্ট টাইম। তুমিতো খুব এক্সাইটেড হৈ আছে ন বিহু নাচিব? কি কৰিবা তুমি? বিহু নাচিবা? ঠিক আছে, হ'ব। তামাম ভিৰ। দিছ ইজ বেংগলোৰ ট্ৰাফিক বুলি আপোনালোকে ক'ব পাৰে, আৰু নাযায়। এতিয়া আমি আহি পালোহি HSR লেআউট, আৰু এয়া হৈছে এইটো অৰেকুলাৰ অফিচটো। এইটো আপোনালোকে কেমেৰা ধৰিব পাৰিছে নাই জানো, গধূলি হৈ আহিছে যে। এইটো আউটাৰ ৰিং ৰোড হয় বেংগলোৰ, তো ইয়াত আপোনাৰ প্ৰাইমেৰিলি চব মাল্টিনেশ্যনেলছবিলাক চব ইয়াতে আছে। তো আমি যিমান পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম বাৰু। এয়া হৈছে ৱেলছ ফাৰ্গো অফিচ, বিৰাট ডাঙৰ ন। অলপ আগতে আছে HSBC, অলপ আগত আছে HSBC। আমি লোকেশ্যনটোতো আহি পাই গ'লোঁ, কিন্তু বিৰাট আন্ধাৰ হৈছে। বিৰাট ভিতৰতো বহুত আন্ধাৰ বাৰু, আমি ইয়াত খালি পাৰ্কিঙৰ স্পেচটো পোৱাটোহে এটা ডাঙৰ চেলেঞ্জ। তো এইটো লোকেশ্যন, মোডাল বান্ধি দিয়া নাই, ইয়াত বান্ধি দিয়া। তো আমাৰ বৰ্তমান আছে VIP পাছ। যিকোনো এটা ওপৰত বান্ধি দিলে হৈ গ'ল। কেনেকুৱা লাগিছে দেখিবলৈ? অসম ছ'চাইটি অফ বেংগলোৰ, এক জোৰদাৰ হাত চাপৰিৰে আমি জুবিন দাক মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিম। এয়া মঞ্চত জুবিন গাৰ্গ। Assam Society of Bangalore, Rupa
Diwali Jayanti. Manaja, I love you. Infrastructure Summit was held, bringing in investment commitments worth 4.91 lakh crore. প্ৰগ্ৰেম অকণ কণীয়া হৈছে পুৰা ফুল বৰষুণ, কিন্তু বৰষুণৰ মাজতেই আৰম্ভ কৰিছে প্ৰগ্ৰেম। চ' অ'কে, আজি হৈ গ'ল ডে 2। বৰ্তমান বাইদেউ আহিছে কামৰ পৰা, তো মই লৈ আহিছোঁ। তো আজি এতিয়া আমি বৰ্তমান যাম আচুৰ্যৰ প্ৰগ্ৰেম চাবৰ কাৰণে। মৰ্টনো ক'ত হেৰালে জানো, ইয়াতে আছিলে। বাট এনিৱেজ, এতিয়া আজি আমাৰ নেক্সট প্ৰগ্ৰেম আছে আচুৰ্যৰ। যোৱাকালি আমাৰ জুবিনৰ প্ৰগ্ৰেম আছিলে। ছাতিটো লৈ আছোঁ বাৰু বৰ্তমান, আৰু ফ্লেগডাল নিজে লৈ পেলাই নিজে কাটি ল'ব লাগিব। ছাতি ইম্পৰ্টেণ্ট, বিকজ চাৰিওফালে বৰষুণ দি আছে। চলে আজি খালি চিকিউৰিটি বহুত।
ইমান কমকে হ'লে কেনেকৈ হ'ব? ঠিক আছে, এবাৰ চাপৰিত চাওঁ নেকি? চাপৰিত চাব পাৰিনে? ঠিক আছে। 2, 3, go. তুমি নহ'লে এই চহৰত নুফুলে। ঠিক আছে, গানটো গাব পাৰিনে একেলগে? এইটো আমাৰ হৃদয়তে সংগীত কৰে তেখেত পাপলু ৰংচে লিখাই তেখেত আমাৰ ফাগুন এজা খুৰীয়া বতা এটা প্ৰজেক্টৰ তেখেত আপোনালোকে ভাল পাব। বহুদিন হ'ল তোমাক একেৰাহে নেদেখা, খবৰো নোপোৱা সলালা নেকি তুমি চহৰৰে ঠিকনা। ভবাতো নাছিলো তুমি হঠাৎ এৰি যাবা কৰি এৰা বদলিয়া। তুমি নহ'লে এই চহৰত নুফুলে, তুমি নহ'লে এই চহৰত নুফুলে বগেনভিলিয়া। Pardona. On belake. Bravo. এ মানুহজনীয়ে কৈ যায় ফুলে কামৰ মাজতে বাৰিষা কালতে লাগে মইনা ৱাটাৰফল চামুচেৰে যিমানেই হ'ল ঐ পটককে আনি দে দোকানলৈ গৈ পটককে মাৰি দিওঁ
খাই বহুত দিনৰ মূৰত কেনেকুৱা লাগিছে গাহৰিটো বহুত দিনৰ মূৰত খাই কেনেকুৱা লাগিছে গুণু কথা শুনা বহুত কৈ দিয়া তিতি গলো কি ক'লা তোমাৰ কেনেকুৱা লাগিলে বিহু চাই ভাল লাগিলে গান শুনি ভাল লাগিলে আৰু গুণু নাছিলে নাই আজি নানাছিলে কিয় নানাছিলে বেয়া লাগিলে নেকি ওটা উপর নুছিলা কো ষ্টেজত উঠিব লাগিছিলে ষ্টেজত নাই বাট এনিৱেজ ডে 1 কাৰ্যসূচীটো ভাল লাগিলে আজি চাই মজা লাগিলে জুবিনক ফাৰ্ষ্ট টাইম ইমান ওচৰৰ পৰা দেখিলো বিৰাট ভাল আৰু লাগিলে অহাকালি Turn left onto 11th Crossroad. আৰু অহাকালি আচুৰ্য পাপত আচুৰ্য কাইলে চাম আই থিংক তাত বেছি বিহু আহিব চাগে আজি ইয়াত অকণমান আধুনিক গীতটো বেছি আছিলে বাট এনিৱেজ ভাল লাগিলে মজা লাগিলে